বন্ধুসকল যোৱা দুদিনমান আগতে আমি এটা ভিডিঅ' আপলোড দিছিলোঁ য'ত আমি কৈছিলোঁ যে নতুন ভোটাৰৰ বাবে কিদৰে এনৰোলমেণ্ট কৰিব অৰ্থাৎ অনলাইন কৰিব। সো বন্ধুসকল অনলাইন কৰাৰ পিছত বহুতে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে যে সেই ৰিচিপ্টখন বিঅলৈ জমা লোৱা নাই নাইবা বিঅলৈ টকা বিচাৰিছে আৰু নানা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে নাইবা বিঅলৈ ৰিজেক্ট কৰি দিছে ইত্যাদি আদি সমস্যা কিছুমানৰ সৃষ্টি হৈছে। সো এই সমস্যাখিনি আপোনালোকে কিদৰে সমাধান কৰিব পাৰিব তাৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এই ভিডিঅ'টো আমি কোনো বিঅলক টাৰ্গেট কৰি বনোৱা নাই, জাষ্ট এৱাৰনেছৰ কাৰণেহে বনোৱা হৈছে। সো বন্ধুসকল যেতিয়া আপুনি নিউ ভোটাৰৰ এনৰোলমেণ্টৰ ৰিচিপ্টখন যেতিয়া আপুনি বিঅলক ছাবমিট কৰিব গৈ আছে সেই সময়ত বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আছে। যেনেকুৱা বিঅলৈ 300ৰ পৰা 1600 টকালৈকে বিচাৰিছে। সিহঁতে কৈ আছে যে সিহঁতৰ ট্ৰেভেলিং চাৰ্জ দিব লাগে, চেক লিষ্ট অনাৰ কাৰণে টকা দিব লাগে নাইবা নানান ধৰণৰ কিবা খৰচ বিচাৰি আছে। বন্ধুসকল যদি আপোনালোকে অনলাইন কৰাৰ সময়ত শুদ্ধভাৱে ডকুমেণ্টছ আপলোড কৰিছে, যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন আছিল সেইখিনি ঠিকভাৱে আপলোড কৰিছে আৰু তাৰ পিছতো যদি সেই এপ্লিকেশ্যনখন ৰিজেক্ট হৈ আছে তেনেহ'লে বাহিৰৰ পৰা অনলাইন কৰিব দিয়াটো সেইটো মিনিংলেছ হৈ গৈছে। সো এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি নানান ঠাইত যোগাযোগ কৰিছোঁ আৰু কিছু তথ্য সংগ্ৰহ কৰিছোঁ। সেই তথ্যখিনি আজি আপোনাক দিম আৰু আপোনাৰ প্ৰব্লেমখিনিও নিশ্চয় সলভ হ'ব বুলি আমি আশা কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ডেফিনেটলি আপোনালোক শ্বেয়াৰ কৰিব। সো বন্ধুসকল আপোনাৰ পৰা নিউ এনৰোলমেণ্ট নাইবা ভোটাৰ কাৰেকশ্যন ইত্যাদি আদি কাৰণৰ বাবে যদি বিঅলৈ পইচা বিচাৰিছে নাইবা বেলেগ কোনো অফিচাৰে যদি পইচা বিচাৰিছে তেনেহ'লে আপুনি জাষ্ট এটা কাম কৰিব। বন্ধুসকল আপোনালোকক জাষ্ট এইটো ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এই ৱেবছাইটত অহাৰ পিছত আপোনাৰ ঘৰৰ ফেমিলিৰ যিকোনো এজনৰ ভোটাৰ আইডি নাম্বাৰ জাষ্ট ইয়াতে এণ্টাৰ কৰি ল'ব। ভোটাৰ আইডি নাম্বাৰ এণ্টাৰ কৰাৰ পিছত জাষ্ট ইয়াতে চাৰ্চত ক্লিক কৰিব। বন্ধুসকল চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ বিঅলৰ নাম ইয়াতে শ্ব' হ'ব, ইয়াৰৰ নাম ইয়াতে শ্ব' হ'ব আৰু ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ নাম ইয়াতে শ্ব' হ'ব। সিহঁতৰ কণ্টেক্ট নাম্বাৰো আপোনালোক ইয়াতে চাব পাৰে, ইয়াতে আছে আৰু আপোনাৰ ডিটেইলছখিনিও ইয়াত আছে আৰু আপোনাৰ এছেম্বলি নাইবা পাৰ্লিমেণ্টাৰী কনষ্টিটিউচি যিটো আছে সেইটোও ইয়াতে আছে। চ' বন্ধুসকল আপোনালোকে কি কৰিব, সিহঁতৰ নিজৰ যিহেতু জব আছে আৰু সেই জবৰ কাৰণে সিহঁতে চেলাৰী পায়, এক্সট্ৰা কমিশ্যন পায়। চ' আপোনাক ভোটাৰ এনৰোলমেণ্টৰ কাৰণে নাইবা চেক লিষ্ট অনাৰ কাৰণে নাইবা আপোনাৰ কিবা কাৰেকশ্যনৰ কাৰণে 1 টকাও খৰচ দিব নালাগে। যদি বিচাৰিছে কোনো বিঅলৈ বিচাৰিছে বা ইয়াৰলৈ বিচাৰিছে তেনেহ'লে জাষ্ট চিম্পল এটা কাম কৰিব। যদি বিঅলৈ বিচাৰিছে তেনেহ'লে ইয়াৰৰ নাম্বাৰ ইয়াতে আছে, তেখেতক কণ্টেক্ট কৰি আপুনি কমপ্লেইনটো কৰি দিব যে অমুক বিঅলৈ নিউ ভোটাৰ এনৰোলমেণ্টৰ কাৰণে নাইবা ভোটাৰ কাৰেকশ্যনৰ কাৰণে ইমান টকা বিচাৰিছে। বন্ধুসকল এই কমপ্লেইনটো আপোনালোকে তেতিয়াই কৰিব পাৰিব যেতিয়া আপোনালোকৰ কাৰেকশ্যন বা নিউ ভোটাৰ এনৰোলমেণ্টৰ কাৰণে যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন সেইখিনি ডকুমেণ্টছ আপোনাৰ ক্লিয়াৰ আছে অৰ্থাৎ ৰেডি আছে। তেতিয়া আপোনালোক টেনশ্যন ল'ব নালাগে। বিঅলৈ আপোনাৰ পৰা টকা বিচাৰিছে তেনেহ'লে ইয়াৰৰ ওচৰত আপুনি কমপ্লেইনটো কৰি দিব। ইয়াতে কণ্টেক্ট নাম্বাৰ আছে, তেখেতক কণ্টেক্ট কৰি দিব। আপোনাৰ যিটো এৰিয়া হয় জাষ্ট ইয়াতে ইপিক নাম্বাৰ দি কেনে চাৰ্চ কৰিব, ইয়াতে তেখেতৰ ডিটেইলছ আহি যাব। আৰু যদি কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হয় যে বিঅলৈ পইচা বিচাৰিছে নাইবা ইয়াৰো বিচাৰিছে তেনেহ'লে জাষ্ট ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক আপুনি কণ্টেক্ট কৰিব। ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, জাষ্ট এইটো নাম্বাৰত আপুনি কণ্টেক্ট কৰিব আৰু সেই কথাখিনি ডিটেইলছ আপুনি ক'ব আৰু কমপ্লেইনটো ৰেজিষ্টাৰ কৰি দিব। চ' বন্ধুসকল এনেদৰেহে আপুনি আপোনাৰ সমস্যাটো সমাধান কৰিব পাৰিব। আৰু যদি টকা দি থাকে তেনেহ'লে সেই প্ৰব্লেমখিনি আমাৰ সমাজত থাকিয়ে যাব। চ' বন্ধুসকল এজন সচেতন নাগৰিক হিচাপে আপোনাৰ এইখিনি দায়িত্ব হয়। যদি কোনোবা ঠাইত এনেকুৱা হৈ আছে তেনেহ'লে জাষ্ট এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তেখেতকো সুযোগ দিয়ক সিহঁতেও যাতে এই কমপ্লেইনটো কৰিব পাৰে আৰু সমাজৰ পৰা এই আৱৰ্জনাবোৰ গুচাব পাৰে। চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা ডাউট থাকে নিশ্চয় কমেণ্ট কৰিব, আমি নিশ্চয় ৰিপ্লাই দিম। ধন্যবাদ।